দুইদিনীয়া কাৰ্যসূচীৰে ৰাভা জাতীয় সংগঠনৰ প্ৰথম অনাতাঁৰ শিল্পী প্ৰয়াত অবিনাশ ৰাভাৰ 10তম বাৰ্ষিক জন্ম জয়ন্তী পালন। আজি বিটিচিৰ পৰ্বতজোৰা জিলাৰ কাজিগাঁৱত ৰাভাসকলৰ প্ৰথম অনাতাঁৰ শিল্পী প্ৰয়াত অবিনাশ ৰাভাৰ 10তম বাৰ্ষিক জন্ম জয়ন্তী উখল মাখল পৰিৱেশেৰে পালন কৰা দেখা গ'ল। প্ৰয়াত শিল্পীগৰাকীৰ জন্ম 104 বছৰত ভৰি দিলে। পৰ্বতজোৰা জিলাৰ নিখিল ৰাভা জাতীয় পৰিষদ, মহিলা পৰিষদ আৰু সাহিত্য সভাৰ যৌথ উদ্যোগত এইবেলিও পৰম্পৰাগতভাৱে দুইদিনীয়া বিভিন্ন কাৰ্যসূচীৰে শিল্পীগৰাকীৰ 10তম জন্ম জয়ন্তী উদযাপন আজিৰ পৰা আৰম্ভ হয়। আজি ৰাভাসকলৰ পৰম্পৰাগতভাৱে দুৱাৰ মুকলি কৰি বিভিন্ন কাৰ্যসূচীৰ শুভ আৰম্ভ কৰে। বিভিন্ন জাতি জনজাতিৰ লোকসকল অধিৱেশনখনত উপস্থিত হৈ সাফল্যমণ্ডিত কৰি তোলাৰ বাবে পৰ্বতজোৰা নিখিল ৰাভা জাতীয় পৰিষদৰ সভাপতি চিত্তৰঞ্জন ৰাভা, সৌৰভ দলফা ৰাভা, নমিতা ৰাভাই জানিবলৈ দিয়ে। পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম শেখৰ ৰিপৰ্ট, নিউজ 20। মই শ্ৰী ভৈৰৱ দলফা, মই আহ্বায়ক কমিটিৰ সভাপতি। আমি আশা কৰিছোঁ আমাৰ এই দুদিনীয়া কাৰ্যসূচীত যথেষ্ট পৰ্বতজোৰা ৰাভা ৰাইজসকল দলে দলে যোগদান কৰিব আৰু আমি সকলোৱে একেলগে মিলি যাতে আমাৰ সভাখন সুচাৰুৰূপে সাফল্যমণ্ডিত কৰিবৰ কাৰণে মই এই মিডিয়াৰ যোগেদি আহ্বান কৰিলোঁ। আচ্ছা, আজি কোনে মুকলি কৰিলে? আজি প্ৰথমতে ভলীবল কম্পিটিশ্যন আছিলে লেট অজিত কুমাৰ ৰাভাৰ নামত মেমৰিয়েল ট্ৰফি উইথ প্ৰাইজ মানি, আৰু লগতে আমি এইখন সভাৰ যোনটো পেণ্ডেল আমি তাৰ দ্বাৰ মুকলি কৰিলোঁ মই নিজে সভাপতি হিচাপে। আৰু বেলেগ বেলেগ এতিয়াও খেল চলি আছে আৰু চলি থাকিব গোটেই দিনজোৰা কাৰ্যসূচীৰে। আৰু আগন্তুক দিনত অহা 8 তাৰিখত ৰাতিপুৱাত পতাকা উত্তোলন কৰিব আৰু লগতে স্মৃতি সৌধত মাল্য অৰ্পণ হ'ব। লগতে প্ৰয়াত অবিনাশ ৰাভাদেৱৰ মাল্য অৰ্পণ হ'ব আৰু বিভিন্ন কাৰ্যসূচী যোগেদি ৰাতিত প্ৰয়াত মহানন্দ ৰাভাদেৱৰ নামত কালচাৰ নাইট হ'ব। সাংস্কৃতিক সন্ধিয়াত আমি ৰেডিঅ' আৰ্টিষ্ট জ্যোতিপ্ৰসাদ ৰাভাদেৱক আমি আমন্ত্ৰণ কৰিছিলোঁ আৰু লগতে বহুত শিল্পীসকল উপস্থিত হ'ব। সেয়ে আমি আমাৰ অহা 8 জানুৱাৰী তাৰিখৰ সাংস্কৃতিক সন্ধিয়াত সকলো সাংস্কৃতিক প্ৰেমীসকলকো আমি আহ্বান জনাইছোঁ। মোৰ নাম চিত্তৰঞ্জন ৰাভা, মই বৰ্তমান অল ৰাভা নেশ্যনেল কাউন্সিল পৰ্বতজোৰা ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট। আজি শুভ উদ্বোধন কৰিলোঁ। আজি শুভ উদ্বোধন কৰিলোঁ আমাৰ দুদিনীয়া যিটো কনফাৰেঞ্চ হ'ব আমাৰ ইয়াত। কি কনফাৰেঞ্চ? এইটো অল ৰাভা নেশ্যনেল কাউন্সিল পৰ্বতজোৰা ডিষ্ট্ৰিক্ট, অল ৰাভা উমেন কাউন্সিল পৰ্বতজোৰা ডিষ্ট্ৰিক্ট, অল ৰাভা সাহিত্য সভা থ্ৰু ৰাংগুংচুম পৰ্বতজোৰা ডিষ্ট্ৰিক্ট তিনিটা, আৰু লগতে 104 বছৰ ৰাভাসকলৰ প্ৰথম অনাতাঁৰ শিল্পী অবিনাশ ৰাভা জন্ম জয়ন্তী উৎসৱ ইয়াতে 10 বছৰ ইয়াতে ভৰি দিলে। শীতৰ সংগতি ৰাখি আজি আমি ইয়াত একেলগে যৌথভাৱে পূৰ্ণ অধিৱেশন ইয়াত অনুষ্ঠিত কৰিব বিচাৰিছোঁ। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ইয়াতে আজি আমি দুৱাৰ মুকলি কৰিলোঁ, গেট মুকলি কৰিলোঁ। কিমান মানুহৰ সমাগম হ'ব? আমাৰ ইয়াত কম হ'লেও মানে 500 মান ডেলিগেট আহিব। সেইটো কম বিটিচি এলেকাৰ মানুহ, আমাৰ বিটিচি এলেকাৰ মানুহ আহিব, গোটেই আমাৰ পৰ্বতজোৰাৰ মানুহ আহিব, চুকি কোণে যিমান আছে ৰাভা মানুহ আহিব আৰু ইণ্টালেকচুৱেল পাৰ্চন আহিব, গোটেই মানুহ আহিব। পৰিচয়টো দিব। মোৰ নাম নমিতা ৰাভা, হয়। মই ওমেন কাউন্সিলৰ সভানেত্ৰী আছিলে। হয়, আমি যৌথভাৱে এই প্ৰগ্ৰামটো পাতিছোঁ কাৰণ দুদিনীয়া আজি মুকলি কৰিলোঁ। কোনে মুকলি কৰিলে? এই ভৈৰৱ ৰাভা আৰু আমাৰ RNCৰ সভাপতি। Welcome to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.